নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাজীৱে আমাৰ দ্য বেচেলাৰ্ছ হাব ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। যদি আপোনালোকে এতিয়ালৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। অসমৰ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ ভিডিঅ'টিৰ দৰে এইটো ভিডিঅ'টো আমি আপোনালোকৰ মাজলৈ উপাৰ্জনৰ পথ এতিয়া আগবঢ়ালোঁ। এই উপাৰ্জনৰ পথটিৰ জৰিয়তে ঘৰতে বহিয়ে দৈনিক আপোনালোকে 2000ৰ পৰা 4000লৈ উপাৰ্জন কৰিব পাৰিব। কেনেকৈ উপাৰ্জন কৰিব পাৰিব সম্পূৰ্ণ তথ্য মোৰ সহযোগী ভাস্কৰে আপোনালোকক বিতংভাৱে বুজাই দিব। পলম নকৰি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰক। তাত গৈ আপুনি চাৰ্চ বাৰত এটা ৱেব এড্ৰেছ টাইপ কৰক, যিটো হ'ল guru.com। guru.com ছাইটটো অ'পেন হোৱাৰ পিছত আপোনালোকে তাত এখন এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। সেই ইণ্টাৰফেচখনত বা সেই পেজখনত আপোনালোকে বিভিন্ন ছেক্টৰৰ লগত জড়িত জববিলাক দেখিবলৈ পাব। আপুনি যদি এজন প্ৰগ্ৰেমাৰ হয়, যদি ৱেবছাইট ডিজাইন কৰে আপুনি, আপোনাৰ কাৰণে আছে। যদি আপুনি লিখা মেলা ক্ষেত্ৰত ভাল হয়, কবি হয়, সাহিত্যিক হয়, আপোনালোকৰ ক্ষেত্ৰতো ইয়াতে জব আছে। লগতে আপোনাৰ ইঞ্জিনিয়াৰিং ছেক্টৰ হওক, ছেলছ মাৰ্কেটিং ছেক্টৰ হওক, আপোনাৰ লিগেল ছাৰ্ভিচৰ ছেক্টৰ হওক, সকলো ক্ষেত্ৰতে guru.com-এ জব প্ৰভাইড কৰে। গতিকে কেনেকৈ আপুনি আৰম্ভ কৰিব, কেনেকৈ এটা ভাল উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ'ব, গোটেইখিনি আপোনাক মই বিস্তাৰিতভাৱে বুজাই দিম। প্ৰথমতে এই পেজখনৰ পৰা আপুনি ইয়াতে 3ডাল বাৰ দেখিবলৈ পাব। সেই বাৰডালত ক্লিক কৰক। ক্লিক কৰাৰ পিছত যেতিয়া আপুনি তললৈ চাব, তাত লগ ইন বা চাইন আপ অপশ্যন আছে। যিহেতু আপুনি প্ৰথমবাৰৰ কাৰণে guru.com ইউজ কৰি আছে, আপুনি চাইন আপত ক্লিক কৰক। চাইন আপত যেতিয়া ক্লিক কৰিব আপুনি, আপোনাৰ এনেকুৱা এখন পেজ খোলা যাব। তাত আপুনি ইয়াতে প্ৰথমতে ওপৰত আপুনি দেখিবলৈ পাব 3টা অপশ্যন আছে। প্ৰথমটো ফেচবুক, ছেকেণ্ডটো লিংকেডিন একাউণ্ট যদি আছে আপোনাৰ, লিংকেডিন একাউণ্টেৰেও আপুনি জইন কৰিব পাৰে, আৰু 3 নম্বৰটো আছে আপোনাৰ জিমেইল একাউণ্টেৰে লগ ইন কৰিব পাৰে। সেইটো আপোনাৰ নিজৰ ইচ্ছা, বা আপুনি তলত নিজৰ ফুল নাম আৰু ইমেইল এড্ৰেছ লিখিও আপুনি জইন কৰিব পাৰে। গতিকে আহক নেক্সট প্ৰচেছখিনি মই আপোনাক ভালকৈ বুজাই দিওঁ। আপোনালোকক নাম আৰু মোৰ ইমেইল এড্ৰেছ ব্যৱহাৰ কৰি কেনেকৈ লগ ইন কৰে সেইটো প্ৰচেছটো আপোনালোকক দেখাই দিওঁ। গতিকে মোৰ নামটো আপোনালোকে জানেই নিশ্চয়, মোৰ নামটো ভাস্কৰদেৱ কলিতা। তাৰপিছত মোৰ নামটো ইনপুট কৰাৰ পিছত মই মোৰ ইমেইল এড্ৰেছ, আমাৰ চেনেলৰ ইমেইল এড্ৰেছ মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ ইমেইল এড্ৰেছ ইয়াতে ব্যৱহাৰ কৰি চাইন আপটো কৰি ল'ব। আৰু এই ইমেইল এড্ৰেছটো আপোনালোকে দেখিছেই। এই যিকোনো আমাৰ লগত কিবা কথা পাতিব লগা থাকিলে বা যিকোনো আমাৰ ক্ষেত্ৰত কুৱেৰি থাকিলে আপোনালোকে এইটো ইমেইল এড্ৰেছলৈকে মেইল কৰিব পাৰে। তাৰপিছত প্ৰচিডলৈকে আগবঢ়ালোঁ। যদি আপুনি এজন এক্সপেৰিয়েঞ্চ ৱৰ্কাৰ হয় বা এমপ্লয়াৰ হয়, তেনেহ'লে আপুনি ইয়াতে ক্লিক কৰিব। ওপৰত যিটো এমপ্লয়াৰ বটন আছে তাত ক্লিক কৰিব। আৰু যদি আপুনি ফ্ৰীলেন্সাৰ হয়, মানে ফাৰ্ষ্ট টাইম জব কৰিব ওলাইছে, তেতিয়াহ'লে আপুনি ফ্ৰীলেন্সাৰত ক্লিক কৰিব। গতিকে আমাৰ মেক্সিমাম ভিউৱাৰ যিহেতু ফ্ৰীলেন্সাৰ হ'ব, গতিকে মই ফ্ৰীলেন্সাৰত ক্লিক কৰিলোঁ। আৰু তাৰপিছত যিকোনো এটা পাছৱৰ্ড আপুনি ইউজ কৰি দিব। এই পাছৱৰ্ড ইউজ কৰি তাৰপিছত এটা কথা লক্ষ্য কৰিব, পাছৱৰ্ডটো দিওঁতে আপুনি এটা আপাৰ কাষ্ট লেটাৰ ইয়াতে ব্যৱহাৰ কৰিব। নেক্সট ষ্টেপত আপুনি প্ৰচিড বটনটোত ক্লিক কৰিব। প্ৰচিড বটনটো ক্লিক কৰাৰ লগে লগে আপুনি দেখিছে আমাৰ ইয়াতে মেইল এটা আহিছে। সেই মেইলটো যিটো ভেৰিফিকেশ্যন কোড আহে সেইটো ইয়াতে ইনপুট কৰি দিব, আৰু তাৰপিছত ভেৰিফাই বটনটো ক্লিক কৰিব। গতিকে আপোনাৰ চাইন আপ প্ৰচেছটো 70% কমপ্লিট হৈ গ'ল। এতিয়া কিছুমান ছিকিউৰিটি কুৱেশ্যন ইয়াত আপোনাৰ সন্মুখত দেখিবলৈ পাব। আপুনি তাৰ পৰা আপুনি যিকোনো এটা চইচ কৰি আপোনাৰ লগ ইন প্ৰচেছটো বা চাইন আপ প্ৰচেছটো কমপ্লিট কৰিব পাৰে। মই চুজ কৰিলোঁ ইন হোৱাট চিটি অৰ কাণ্ট্ৰি ডু ইউ ৱান্ট টু ৰিটায়াৰ, আৰু সেইটো উত্তৰত মই লিখিম নিশ্চয় গুৱাহাটী, কাৰণ মই বাহিৰলৈ যাব নোখোজোঁ, আমাৰ অসমখনৰ মাজতে মই থাকিব বিচাৰোঁ গোটেই জীৱন। তাৰপিছত নেক্সট কুৱেশ্যন মই চিলেক্ট কৰিব বিচাৰোঁ
মাই ফাৰ্ষ্ট পেটৰ নামটো যিকোনো কিবা এটা মই দি দিলোঁ। তাৰ পিছত আহিল তৃতীয় কুৱেশ্যন। আপুনি 3টা কুৱেশ্যনৰ ইয়াতে এনচাৰ দিব লাগে। মই যিকোনো এটা ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। মই ফেভাৰেট টয়ৰ নামটো মই চিলেক্ট কৰি ল'লোঁ, কাৰ দি দিলোঁ। তাৰপিছত কণ্টিনিউত মই ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে আপোনাৰ মোবাইল ভেৰিফাই কৰিব লগা আহে। যদি আপুনি কৰিব বিচাৰে কৰিব পাৰে, নহ'লে স্কিপ ফৰ নাও তাত ক্লিক কৰিলে এই প্ৰচেছটো আপুনি নকৰিলে হ'ব। কিন্তু মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে মোবাইল ভেৰিফিকেশ্যনটো কৰি লওক, কাৰণ যেতিয়া আপোনাক কোনোবা এটা কোম্পানীয়ে আপোনাক বিচাৰিব তেতিয়া সেই মোবাইলতে আপোনাক কণ্টেক্ট কৰিব তেওঁলোকে। তাৰপিছত মই অলপ ফাৰ্ষ্টলি এড্ৰেছখিনি ভৰাই দিছোঁ। গুৱাহাটী আছাম। জিপ কোডটো মই ভৰাই দিছোঁ। জিপ কোড মানে পিনক'ডটো, আপোনালোকেতো এইটো জানেই নিশ্চয়। তাৰপিছত কণ্টিনিউ বটন ক্লিক কৰিব পাৰে আপুনি। তাৰপিছত ইয়াতে আপোনাৰ দেখিবলৈ পাব কি জব বা আপুনি কোনটো ফিল্ডত আপুনি এক্সপাৰ্ট হয়। মই ইয়াতে দিম চেলছ এণ্ড মাৰ্কেটিং, কাৰণ মোৰ সেইটো লাইনত বা সেইটো ছেক্টৰত মোৰ এক্সপিৰিয়েঞ্চ আছে। তাৰপিছত ইয়াতে অলপ ডিটেইলছ আপুনি লিখি দিয়ক, আপুনি কি কাম কৰিব খোজে বা কি কাম কৰিব পাৰে। গোটেইখিনি ভালকৈ আপুনি লিখি দিয়ক, যাতে সেই কথাখিনি পঢ়িয়ে আপোনাক যিকোনো কোম্পানী এটাই হায়াৰ কৰি লয়। অ'কে, মই গতিকে সংক্ষিপ্ত কৰি লিখি দিছোঁ কিবা অলপ। আপুনি যিকোনো 100টা লেটাৰৰ ভিতৰত আপুনি ইয়াতে ডিটেইলছখিনি লিখি দিব আৰু ভালকৈ বুজাই লিখি দিব যে আপুনি কি ক্ষেত্ৰত এক্সপাৰ্ট। গতিকে তাৰপিছত তাৰপিছত নেক্সট আপুনি ইয়াতে কিমান টকা আপুনি ডেইলি হিচাপত বা আৱাৰলি হিচাপত কিমান টকা আপুনি লাগে পাৰ ঘণ্টাত, সেইটো আপুনি ইয়াতে লিখি দিব। এইটো যিহেতু US$ হিচাপত হয়, গতিকে মই ইয়াতে দি দিছোঁ $10। তাৰপিছত আপুনি মিনিমাম বাজেট, মানে আপোনাক ইয়াতে যিটো কাম দিব সেইটো আপুনি মিনিমাম কিমান টকা হ'লে কৰিব, গতিকে মই সেইটো দিছোঁ $100। তাৰপিছত মই ইয়াতে কেটেগৰীত মই চেলছ এণ্ড মাৰ্কেটিং দি দিম আৰু পাব্লিছ নাও কৰি দিম। অ'কে, মোৰ ইয়াতে 100 ৱৰ্ডছৰ কম হৈছিলে, গতিকে এইটো ইনকাৰেক্ট দেখাইছে, গতিকে মই ইয়াতে আৰু অলপ ইনপুট কৰি দিম। আপোনালোকে গোটেই ডিটেইলছখিনি ভালকৈ ভৰাই দিব। অ'কে, গতিকে আমাৰ এইখিনি হৈ গৈছে। আমি পাব্লিছ নাওত ক্লিক কৰি দিম। পাব্লিছ নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো জব প্ৰফাইল সেইটো guru.comত পাব্লিক হৈ যাব। গতিকে কোনোবাই যদি আপোনাক guru.comত বিচাৰে বা তেনেকুৱা আপোনাৰ ৰিলেটেড যদি জব থাকে, তেতিয়াহ'লে কোম্পানীবিলাকে আপোনাক ৰিচ কৰিব। কোম্পানী নিজে ৰিচ কৰাটো বেলেগ কথা, যিহেতু জবটো আমাক লাগে, গতিকে আমি প্ৰথমতে নিজেই জবটো চাৰ্চ কৰিব লাগিব। গতিকে আপুনি ইয়াতে ফাইণ্ড ৱৰ্ক বুলি অপশ্যন এটা দেখিব। ফাইণ্ড ৱৰ্কত ক্লিক কৰিলে আপুনি তাত আপোনালোকে গোটেই জবৰ লিষ্ট দেখিবলৈ পাব। মেনেজাৰ পষ্টত, iOS ডেভেলপাৰ পষ্টত, যদি আপুনি কৰিব বিচাৰে গ্ৰীণ হাউচ আৰ্কিটেক্ট, এইবিলাকত মই আপোনালোকক প্ৰথমতে যিকোনো এটা জবত এপ্লাই কৰি মই দেখুৱাই দিছোঁ। ইয়াতে গোটেইখিনি থাকিব। উই হেভ এ নাম্বাৰ অফ প্ৰডাক্টছ উই আৰ লুকিং টু টেষ্ট। জেনেৰেলি এইখিনি পঢ়ি ল'ব ভালকৈ, ডিটেইলছটো জবৰ ডিটেইলছখিনি ইয়াতে থাকিব। তাৰপিছত তলত আপোনালোকে দেখিবলৈ পাব চেণ্ড এ কিউড বুলি বটন এটা আছে। সেই বটনটোত আপোনালোকে প্ৰেছ কৰিব। প্ৰেছ কৰাৰ লগে লগে ID গেট ভেৰিফাইড বুলি ক'ব। সেইটো নকৰিলেও কোনো কথা নাই, কাৰণ সেইটো কোনো আপোনাৰ এফেক্ট নপৰে। সেইটো এটা ক্ষেত্ৰতে ভাল, যদি আপুনি এইটো এটা পে'মেণ্ট কৰিব লাগে, যদি আপুনি পে'মেণ্টটো কৰে তেতিয়াহ'লে আপোনাৰ জব পোৱাৰ চান্সটো অলপ বেছি হৈ যায়, কিন্তু মইতো ছাজেষ্ট কৰিম কৰিব নালাগে। তাৰপিছত আপুনি কেনেকৈ পে'মেণ্টটো ল'ব বিচাৰে সেইটোৰ অপশ্যনটো চুজ কৰিব লাগে। আপুনি ফিক্স প্ৰাইচ হিচাপত ল'ব বিচাৰে নে ঘণ্টা হিচাপত ল'ব বিচাৰে নে এটা কাম হিচাপত ল'ব পাৰে। মই দি দিলোঁ মই ঘণ্টা হিচাপত ল'ব বিচাৰোঁ। গতিকে মই 1 উইকত কিমান ঘণ্টা কাম কৰিব পাৰিম, গতিকে মই এইটো দি দিলোঁ যে মই প্ৰায় 40 ঘণ্টা 1 উইকত কাম কৰিব পাৰিম। আৰু মই এঘণ্টাত কিমান $কৈ চাৰ্জ ল'ম, মই এঘণ্টাত ল'ম $10কৈ চাৰ্জ। বিলিং এণ্ড ডেট
মই যিকোনো এটা দি দিছোঁ, এটা আপুনি নিজৰ সেইটো বেচিছত দি দিব। তাৰপিছত আপোনাৰ পে'মেণ্ট মোড খুজিব, যে কিমান টকা আপুনি ছিকিউৰিটি মানি ল'ব বা কামটোৰ ক্ষেত্ৰত এডভান্স ল'ব, সেইটো ক্ষেত্ৰত দিছোঁ। মই 50% দিছোঁ যে মোক 50% এডভান্স দিলে হ'ব। তাৰপিছত আপুনি নিজৰ কামখিনি কেতিয়া আপডেট কৰিব, কোম্পেনীক কেতিয়া জনাব যে আপোনাৰ কামখিনি কিমান প্ৰগ্ৰেছ হৈছে, কিমান কামখিনি আগবাঢ়িছে। গতিকে মই দিছোঁ ডেইলি মই আপডেট কৰিম। আপুনি যিকোনো এটা অপশ্যন চুজ কৰিব পাৰে। তাৰপিছত মই কণ্টিনিউ বুলি মাৰি দিছোঁ। কণ্টিনিউ মাৰাৰ পিছত আপোনাৰ আগত যদি এইটো ফিল্ডত কিবা কাম কৰাৰ প্ৰুফ আছিলে বা যিকোনো আপোনাৰ অফাৰ লেটাৰ বা চেলাৰী শ্লিপ বা আগৰ যদি কিবা কাম আছিলে আপোনাৰ, ধৰক আপুনি যদি ৰাইটিং লাইনত যদি কিবা জবত এপ্লাই কৰে, আপোনাৰ যদি কিবা লিখা মেলা আছে তেনেকুৱা, সেইটো আপুনি ইয়াতে এটাচ আকত ক্লিক কৰি আপলোড কৰি দিব পাৰে। মই জেনেৰেলি এতিয়া মোৰ কোনো নাই তেনেকুৱা, গতিকে মই কণ্টিনিউ ক্লিক কৰিম। কণ্টিনিউ ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব শ্বেয়াৰ মাই ইমেইল। তেওঁলোকে মোক ৰিচ কৰিবলৈ মোৰ ইমেইলটো মই শ্বেয়াৰ কৰি দিম। আৰু যদি আপুনি নাম্বাৰটো ভেৰিফাই কৰে, তাৰ তলত আপোনাৰ অপশ্যন আহিব শ্বেয়াৰ মাই নাম্বাৰ। গতিকে আপুনি সেইটোতো ক্লিক কৰি দিব, যাতে তেওঁলোকে ইজিলি আপোনাক বিচাৰি পায়। তাৰপিছত আপোনালোকে ইয়াতে ক্লিক কৰি দিব ছাবমিট কিউত। গতিকে এইটো ছাবমিট হৈ গ'ল। ইয়াতে দেখিলে আপুনি কিউত চেণ্ড অন 16 জুলাই। গতিকে তেওঁলোকলৈ আপোনাৰ এপ্লিকেশ্যনখন গুচি গ'ল। তেওঁলোকে এতিয়া ইয়াৰ ওপৰত ৰিভিউ কৰি আপোনাক ৰিচ কৰিব। তেনেকুৱা আপুনি আৰু জবৰ বাবে এপ্লাই কৰিব পাৰে। গতিকে মই আপোনালোকক নিশ্চয় গোটেইখিনি বুজাই দিলোঁ। যদি আপোনালোকৰ কিবা বুজিবলৈ বাকী থাকিলে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, বা আমাৰ ইমেইলতো আপোনালোকে ডাইৰেক্টলি মেইল কৰিব পাৰে। গতিকে ভৱিষ্যতলৈও এনেকুৱাকৈ আমি উপাৰ্জনৰ পথ দেখুৱাই থাকিম। তাৰ লগতে আমাৰ বেচেলৰ জীৱনৰ বিভিন্ন হাঁহি ধেমালি সুখ দুখ গোটেইবোৰ সামৰি, লগতে আমাৰ সামাজিক পৰিস্থিতিৰ ওপৰতো ভিডিঅ' বনাই আপোনালোকৰ আগত আগবঢ়াই দিম। আপোনালোকে মৰম চেনেহ দিব বুলি আশা ৰাখিলোঁ। যদি আমাৰ ভিডিঅ'টি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।